চুঙা পিঠা আমি খাই চাইছোঁ, আপোনালোকেও খাই চাব কেতিয়াবা। মই আজি আপোনালোকক দেখাবলৈ আহিছোঁ বৰা চাউলৰ পিঠাগুড়ি চুঙা পিঠা কেনেদৰে প্ৰস্তুত কৰা হয়। এয়া মই প্ৰথমতে চাউলখিনি ভিজাই থোৱা আছে, তাৰপিছত টুকি লৈছোঁ, ঠিক অলপ পিছতে খুন্দা যাব। আৰু এয়া হ'ল বৰা চাউলৰ পিঠাগুড়ি নুখুন্দাকৈ চাউলৰ চুঙা পিঠা। এয়া 2-3 ঘণ্টাৰ পিছতে টুকিব পৰা যাব, টুকি লৈ বনাব লাগিব। এয়া আমি পিঠাগুড়ি প্ৰস্তুত কৰি আছোঁ চুঙা পিঠাৰ কাৰণে। এয়া এতিয়া আমি চুঙা পিঠা বনাম। চুঙা পিঠা খাবৰ কাৰণে আমি বাঁহৰ চুঙাখিনি প্ৰস্তুত কৰি থৈছোঁ কাটি পেলাই। এতিয়া আমি এটা এটাকৈ বাঁহৰ চুঙাত পিঠাগুড়ি ভৰাম আৰু চাউল চুঙাৰ কাৰণে চাউল ভৰাম। এয়া পিঠাগুড়ি আমি এতিয়া পিঠাগুড়ি ভৰাম এই চুঙাত। এতিয়া পিঠাগুড়ি ভৰাইছোঁ এই চুঙাত। কিছুমান লোকে নাৰিকল বা চেনি এনেকৈ মিক্স কৰি ভৰায়, কিন্তু খাবলৈ টেষ্টি লাগে, বেছি দিন সেয়া নাথাকে, গোন্ধাই যায়। সেয়ে মই অকল পিঠাগুড়িয়ে ভৰাইছোঁ, ইয়াত কোনো ধৰণৰ নাৰিকল বা অন্য কোনো দিয়া নাই। তাকে টেষ্টি লাগে, আপোনালোকে বনাই খাই চাব। পিঠাগুড়ি চুঙা, চাউল চুঙাটো সকলোতে পোৱা যায়, সকলোৱে খায়, কিন্তু পিঠাগুড়ি চুঙাটো আমাৰ মানুহে খুব কমেই খায়। সেয়েহে আপোনালোকেও বনাই খাই চাব, সঁচাকৈ টেষ্টি লাগে। চাউল চুঙাতকৈ পিঠাগুড়ি চুঙাহে খাই ভাল পাওঁ। এয়া চুঙা পিঠা পুৰিবৰ কাৰণে আমি শাল তৈয়াৰ কৰিছোঁ। এনেদৰে কৰিব লাগিব শালখন। আৰু এয়া দেখিছে খেৰ, এয়া খেৰ আনি থোৱা আছে, আৰু এই খেৰেৰে চুঙা পিঠা পুৰিব লাগিব। এয়া শালখন এনেদৰে প্ৰস্তুত কৰা হৈছে, আমি এনেধৰণে দিছোঁ। এয়া আপোনালোকেও চাই লওক, নাজানে যদি কৰিব পাৰিব। এয়া চাউল চুঙা, এনেধৰণে সোপা দিবলগীয়া হয় চাউল চুঙাত, নহ'লে চাউলটো নিসিজিব যে। জুই লগাইছে এয়া চুঙা পিঠাত এনেধৰণে। এয়া খেৰ তৈয়াৰ কৰিছে, খেৰেৰে। এজন মোৰ মানুহজন দেই, মানুহজনে বনাই আছে চুঙা পিঠা। চুঙা পিঠা তৈয়াৰ কৰা হৈ গ'ল। এতিয়া কাটি আছোঁ, এতিয়া খাম। আৰু এয়া চুঙা পিঠা তৈয়াৰ কৰা হৈ গ'ল, আমি এতিয়া খাম। চুঙা পিঠা আমি খাই চাইছোঁ, আপোনালোকেও খাই চাব কেতিয়াবা, সঁচাকৈ টেষ্টি। বাই।